তেওঁলোকৰ কাৰণে একচুৱেলি আমি লাইব্ৰেৰী এটা প্ৰতিষ্ঠা কৰিছোঁ আৰু তাতে মানে আমি পঢ়িবৰ কাৰণে মোৰ ফালৰ পৰা মই এটা পদক্ষেপ হাতত লৈছোঁ যাতে তেওঁলোকক মই মানে লাইব্ৰেৰীৰ যিমান মানে কিতাপ পত্ৰ তেওঁলোকৰ সেইটো মই যোগান ধৰিম আৰু ইয়াৰ যিবোৰ ল'ৰা ছোৱালী মানে মেট্ৰিক হওক বা হাই ছেকেণ্ডেৰীত যিবোৰ মানে ভাল ফলাফল কৰিব তেওঁলোকৰ কাৰণে মই মানে মোৰ নিজৰ ফালৰ পৰা মই স্কলাৰশ্বিপৰো কথা চিন্তা কৰিছোঁ This is my dear friend Basudev. মই বাসুদেৱৰ টাইটেলো নুসুধো কাৰণ ফ্ৰেণ্ডৰ টাইটেল সুধিবলৈ কোনো প্ৰয়োজন নাই। আহক আমি একেলগে খোজকাঢ়ি যাওঁ আৰু বাছুৰ লগত কথা পাতো। কিন্তু দৰা হয় আকৌ দৰাকো আজি এৰি দিয়া নহয় বিয়াৰ দিনটোত। চোৱা এইখিনি চোৱা বাছু, ইমান ধুনীয়াকে যে ডেকৰেশ্যনটো কৰিছা, ডেকৰেশ্যনটো কৰিবলৈ কিমান দিন সময় লাগিল? এইটো প্ৰায় 15 দিন মান লাগিছে। একচুৱেলি মই ইয়াত নাথাকো, তো মই নথকাৰ কাৰণে মানে কি হয় বস্তুখিনি মানে কাম কৰিবলৈ অলপ অসুবিধা হৈছিলে, কিন্তু মোৰ লগৰ কিজন মানে গোটেই সেই ক্ৰেডিটটো মই গোটেই লগৰবোৰকে দিম, মোৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ মানে ল'ৰাবোৰক, মোৰ যিবোৰ বন্ধুবৰ্গ ইয়াত আছে তেওঁলোকৰ সহায় সহযোগিতাতহে এই গোটেইখিনি কাম হৈছে। এইটো কি ফটো মৰা ঠাই নে? এইটো একচুৱেলি এইটো চেলফি পইণ্ট মানে, কাৰণ আজি এটা ট্ৰেণ্ড চলি আছে ন আজিৰ যুগত যে বিয়া বাৰু বুলি ক'লে মানে এটা চেলফি লাগে। তাৰ কাৰণে আমি মানে আমাৰ যিসকল আহিব তেওঁলোকৰ কাৰণে আমি চেলফি ষ্টেণ্ড এটা বনাইছো। এই লোকেশ্যনটো কৈ দিছো শংকৰ বাগান, আপোনাৰ বৰপথাৰৰ নিচেই কাষৰে এটুকুৰা ঠাই শংকৰ বাগান। মোৰ ফ্ৰেণ্ড আৰু হাইলি টেলেণ্টেড, বহুত কোৱালিফাইড ল'ৰা হয়। কি পঢ়ি আছে এতিয়া তেওঁৰ নিজৰ মুখৰ পৰাই শুনক, কিমান পঢ়িলে আৰু বৰ্তমান কি কৰি আছে? একচুৱেলি মই শিলচৰ আছাম ইউনিভাৰ্চিটিৰ পৰা মই MSc কমপ্লিট কৰিলোঁ, MSc ইন লাইফ ছায়েন্স আৰু বায়' ইনফৰ্মেটিক্সত। আৰু তাৰ পাছত মই এতিয়া বৰ্তমান ডিব্ৰুগড় ICMR যিটো আছে মানে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ, তাতে মই ৰিচাৰ্চ কামতে মই মানে ইনভলভ হৈ আছোঁ। এজ এন এছিষ্টেণ্ট? হয় হয়, মই ৰিচাৰ্চ এছিষ্টেণ্ট হিচাপে কাম কৰি আছো। মোৰ আগৰ প্ৰণয়টো কফি চফি পাব ইয়াতে। আৰু এইটো হ'ল মেইন গেষ্টৰ এৰিয়া হয়, কিমান ধুনীয়াকে মানে ডেকৰেশ্যন কৰিছে। সেইফালে আমব্ৰেলা আছে, লাইটিং আমব্ৰেলা দিয়া আছে। কইনাৰ লগতো কথা পাতিম আমি অলপ। বাসু, যিহেতু তুমিও ষ্টুডেণ্টৰ লগত জড়িত, ময়ো ষ্টুডেণ্টৰ লগত জড়িত, মোৰ এটা ডিমাণ্ড আছে গম পোৱা নে বাসু? যিখিনি ল'ৰা ছোৱালীৰ মাক দেউতাক ঢুকালে, সেই ল'ৰা ছোৱালীবিলাকৰ কাৰণে পেৰেণ্টলেছ স্কলাৰশ্বিপ এটা মই চেণ্ট্ৰেল গভমেণ্ট হওক, ষ্টেট গভমেণ্ট হওক, কোনো সমষ্টিৰ ফালৰ পৰা হওক, যিকোনো ফালৰ পৰা পেৰেণ্টলেছ ষ্টুডেণ্টছবিলাকে মানে কিবা এটা স্কলাৰশ্বিপ পোৱাটো মই বহুত বিচাৰিছোঁ। তোমাৰ ফালৰ পৰা কিবা এটা কৈ দিয়াচোন। মই নিশ্চয়, আচলতে আমি শংকৰচা বাগিচাখন মানে বাগিচাত আমি মানে আমাৰ যি ল'ৰা ছোৱালীৰ মানে তেওঁলোকৰ কাৰণে একচুৱেলি আমি লাইব্ৰেৰী এটা প্ৰতিষ্ঠা কৰিছোঁ আৰু তাতে মানে আমি পঢ়িবৰ কাৰণে মোৰ ফালৰ পৰা মই এটা পদক্ষেপ হাতত লৈছোঁ যাতে তেওঁলোকক মই মানে লাইব্ৰেৰীৰ যিমান মানে কিতাপ পত্ৰ তেওঁলোকৰ সেইটো মই যোগান ধৰিম আৰু ইয়াৰ যিবোৰ ল'ৰা ছোৱালী মানে মেট্ৰিক হওক বা হাই ছেকেণ্ডেৰীত যিবোৰ মানে ভাল ফলাফল কৰিব তেওঁলোকৰ কাৰণে মই মানে মোৰ নিজৰ ফালৰ পৰা মই স্কলাৰশ্বিপৰো কথা চিন্তা কৰিছোঁ, যিমান পাৰিম তাক মই চেষ্টা চলাই আছোঁ। আজি দৰা হৈছে, দৰা হৈও তেখেতৰ আপোনাৰ মাইণ্ডছেটটো চাওক। যিহেতু আমি ষ্টুডেণ্টৰ লগত একদম ক্ল'জলি ৰিলেটেড থাকোঁ, গতিকে আমাৰ মুখৰ পৰা ষ্টুডেণ্ট বুলি ক'লে কথা ওলাই গৈ থাকে। মোৰ ক্ষেত্ৰতো মই প্ৰশ্ন সুধিছোঁ, আপোনালোকৰ লাভ মেৰিজ নে এৰেঞ্জ মেৰিজ? লাভ মেৰিজ। লাভ মেৰিজ। কিমান বছৰ ভাল পোৱা? 6 বছৰ প্ৰায়। 6 বছৰ ভাল। চিনাকি আমাৰ প্ৰায় 9 বছৰমান হ'ব, কিন্তু আমি ৰিলেশ্যনশ্বিপত প্ৰায় 6 বছৰ। 6 বছৰ। হয়, একচুৱেলি তাই RDত পঢ়ি থকা সময়ৰ পৰাই মই মানে চিনাকি। প্ৰথম মেছেজটো কোনে কৰিছিলে বাৰু? তেৱে দিছিলে অবভিয়াছলি। অবভিয়াছলি এনেকে ঠাণ্ডা হ'ব আমাৰ ক্ষেত্ৰত দেই। আকৌ এনেকে আপোনাক প্ৰথমতে মেছেজ দিব জানিলে ন? হয়। বাৰু যি কি নহওক, আমি এজ এ ফ্ৰেণ্ড আমি ইনফৰ্মেল কিছুমান কথা পাতিছোঁ আৰু বহুত বহুত শুভকামনা জনাইছোঁ তেওঁলোকৰ বৈবাহিক জীৱন যাতে খুব সুন্দৰ হয়, ভৱিষ্যতেও আমি যাতে তেওঁলোকক এনেকে সদায় লগ পাওঁ আৰু আমাৰ এই শৈক্ষিক কথা বতৰাবিলাকো যাতে আমি আলোচনা কৰিব পাৰোঁ। কিন্তু আই এম চৰি টু চে ইউ যে আজি এইটো ক্ষণত মই পুনৰ ষ্টুডেণ্টৰ সৈতে কথা মনত পেলাব লগা আছে। বৌ, আপুনি দৰ্শকক কিবা ক'ব? মোৰ একচুৱেলি তেনেকুৱাকে একো এক্সপিৰিয়েঞ্চ নাই বাৰু কোৱা, তথাপিও তোমালৈ শুভকামনা থাকিল, কৰি যোৱা আগলে এনেকে কামবোৰ আৰু তোমাৰ ভাল হওক সেইটোৱে বিচাৰোঁ। থেংক ইউ বৌ। বাসু, তোমালোকৰ ঘৰত ফেমিলি মেম্বাৰ্ছ কেইজন কৈ দিয়া। ফেমিলি মেম্বাৰ্ছ বৰ্তমান বা বিয়া সোমালে, মা দেউতা মই আৰু ভাইটি মোৰ লগতে থাকে এতিয়া, ডিব্ৰুগড়ত থাকে আৰু ভাইটি কানৈত পঢ়ি আছে এতিয়া তোমাৰ চাইকলজিত মেজৰ লৈ মেলি এতিয়া ফাইনেল ছেমিষ্টাৰত আছে। এইটো ক্ষণত যে তোমাক ডিষ্টাৰ্ব কৰিছোঁ এইটো সময়ত, ধৰা কিবা কোৱা। নাই একচুৱেলি কন্দীপ খুব এম্বিচিয়াছ ল'ৰা, তেওঁৰ মানে বহুত সপোন আছিলে ঠাইডোখৰৰ কাৰণে বহুতখিনি কাম কৰি যাম বুলি, কিন্তু কিছুমান মানে ঘৰুৱা কিছুমান সমস্যাৰ কাৰণে তেওঁ ঘৰত থমকি ৰ'লে মানে, কিন্তু ইয়াৰ টেলেণ্ট যিটো পটেঞ্চিয়েল আছে সঁচাকে এটা সময়ত মানে মই নিজে তেওঁৰ পৰা কিছুমান বস্তু অনুকৰণ কৰিছোঁ মানে, আৰু শিকিবলগীয়া জানিবলগীয়া যথেষ্টখিনি বস্তু আছে, কাৰণ
তেওঁৰ নিচিনা বন্ধু মোৰ লগত আছে যে এইটোৱে মোৰ কাৰণে বহুত ডাঙৰ এটা উপহাৰ মই তাকে কওঁ। থেংক ইউ ফৰ আৰু ইয়ৰ তেওঁকো কমপ্লিমেণ্ট। মই আৰু তেওঁৰ ইউটিউব চেনেলটো খুব আগবাঢ়ি যাওক তাকে মই ভগৱানৰ ওচৰত কামনা কৰিছো। আৰু অনাগত দিনবোৰত আমি একেলগত মিলি কাম কৰিম আৰু এই ঠাইডোখৰ বিশেষকে শৈক্ষিক দিশৰ ওপৰত আমি নিশ্চয় কাম কৰিম মিলি জুলি। আৰু তোমাৰ বৌ তেওঁৰো চিন্তাধাৰা প্ৰায় একে, আমি চবে মিলি কাম কৰিম। বৌৰ বহুত পঢ়া শুনা, মানে বহুত শিক্ষিত মানুহ, কাৰণ ষ্টুডেণ্ট বুলি ক'লে আমাৰ সকলোৰে ধৰণৰ একে ধৰণৰ চিন্তা ধাৰা। আৰু মই মোৰ ভিউৱাৰ্ছখিনিক অনুৰোধ জনাইছো, যিমান ষ্টুডেণ্টছ আছে চবে আশীৰ্বাদ কৰক দাদা আৰু বৌ যাতে গোটেই জীৱন ভালকে থাকে। ধন্যবাদ। হ'ব।